নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আৰু যিসকল যুৱক যুৱতীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আবেদন কৰিছিল সেইসকলৰ বাবে আজিৰ দিনটোতে আহি পৰিল এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কেতিয়া অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা? তো মৰমৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে তোমালোকলৈ মোৰ এটি ৰিকুৱেষ্ট, তোমালোকে যি আমাৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যি ইতিমধ্যে চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেওঁলোকক ধন্যবাদ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। কি ডাঙৰ ঘোষণা জনাবলৈ যত্ন কৰিম। ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ আৰু ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে এয়া এক ডাঙৰ খবৰ। কেতিয়াকৈ অনুষ্ঠিত হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। জুলাইত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা আৰু অহা জুলাই মাহত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। আৰক্ষীৰ শাৰীৰিক পৰীক্ষাও অনুষ্ঠিত হ'ব জুলাই মাহত আৰু আৰক্ষীৰ শাৰীৰিক পৰীক্ষাও অনুষ্ঠিত হ'ব অহা জুলাই মাহত। 1 লাখ চাকৰি শেষ হ'লে আৰু 35,000 চাকৰি দিম বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰু 1 লাখ চাকৰি শেষ হ'লে আৰু 35,000 নতুনকৈ আৰু 35,000 চাকৰি দিম বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে ডাঙৰ খবৰ আৰু ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে এয়া এক ডাঙৰ খবৰ। বিশেষকৈ যিসকল অসম আৰক্ষী আৰু তৃতীয় আৰু লগতে চতুৰ্থ বৰ্গৰ বাবে আবেদন কৰিছিল সেইসকলৰ বাবে আজিৰ খবৰটো অত্যন্ত এটা জৰুৰী খবৰ। অহা জুলাই মাহত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ লগতে আৰক্ষীৰ শাৰীৰিক পৰীক্ষাও।